প্ৰত্যেকটো বস্তুতে আমাৰ নিজৰ ডিলাৰশ্বিপ নাই, যাৰ ফলত 500 টকাৰ বস্তু এটা আমি 1000 টকাটো কিনিব লগা হয়। খুব সোনকালে অসমৰ ৰাইজে যজ্ঞ কনষ্ট্ৰাকশ্যনক এটা বেলেগ এটা ৰূপত পাব। যজ্ঞ কনষ্ট্ৰাকশ্যনে যাৰ কাম কৰি আছে তেওঁলোকেতো লাভান্বিত হ'বই, তাৰ ঘৰৰ কাম বা কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই তেওঁলোকো যাতে লাভান্বিত হয়। যিটো প্ৰাইচত মাল আনিম মই সেই প্ৰাইচটোতে আপোনালোকক মই মাল দি দিম। যিটো ঘৰ 1000 স্কোৱাৰ ফিটৰ ঘৰ এটা যদি 20 লাখ টকা গুণি আছে, সেই বস্তুটো যদি মই 15 লাখলৈ আনিব পাৰোঁ, কালাৰ পুটি মাৰি তাতে মানে লেবাৰ কষ্ট লৈ পেলাই যিটো পইচা যায় সেই পইচাটোত সিমানটো স্কোৱাৰ ফিটত মই ইয়াতে ধুনীয়া 3D ৱালপেপাৰ লগাই দিব পাৰিম। যজ্ঞ কনষ্ট্ৰাকশ্যনৰ নামত বেলেগে কাম কৰিবলৈ চেষ্টা কৰি আছে। খুব সোনকালে আমি অসমৰ বিভিন্ন জেগাত আমাৰ নিজৰ ষ্ট'ৰ আৰম্ভ কৰিম। যে আপোনালোকে হাৰ্ডৱেৰ দোকানত গৈ পেলাই গৰমত ৰখি থাকিব নালাগে যে এইটো সিটো বস্তু লাগে বুলি। আপুনি ঘৰত বহি অৰ্ডাৰ দিলে আপোনাৰ 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ডেলিভাৰী হৈ যাব। 3-4 মাহৰ ভিতৰত গোটেই কনষ্ট্ৰাকশ্যন লাইনটো যিটো আছে গোটেই ছিষ্টেমটো চেঞ্জ হ'ব গৈ আছে। নমস্কাৰ সকলোকে। অলপ দিনৰ পৰা আপোনালোকে পেজত ভিডিঅ' আৰু ফটোসমূহ পোৱা নাই। আপোনালোকে বহুতে কমেণ্ট কৰি আছিলে যে কি হৈছে, কি প্ৰব্লেম হৈছে। তো মই ক'ব বিচাৰোঁ যে আমি কিছুদিন আগতে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গৈছিলোঁ আৰু কনষ্ট্ৰাকশ্যন ৰিলেটেড আমাৰ যিসমূহ সামগ্ৰী আছে, ধৰি লওক আপোনাৰ ৰড, চিমেণ্ট, টাইলছ বা ইণ্টেৰিয়ৰ ডিজাইনত আমাৰ যিসমূহ সামগ্ৰী লাগে, প্ৰত্যেকটো বস্তু য'ত বনোৱা হয় ডাইৰেক্ট আমি মেনুফেকচাৰবিলাকৰ ওচৰত গৈছিলোঁ আৰু তাতে গৈ পেলাই আমাৰ বিভিন্ন ধৰণৰ অভিজ্ঞতা হ'ল আৰু গোটেই জেগাবিলাক ঘূৰি মেলি আহি, আৰু আমি যিহেতু গাড়ী লৈ গৈছিলোঁ তো প্ৰত্যেক ডিষ্ট্ৰিক্টতে মানে খোৱা থকা বা পানী সকলোতে সলনি, তো যাৰ ফলত আহি পেলাই আকৌ বেমাৰত পৰিলোঁ। এতিয়া বাৰু সম্পূৰ্ণ সুস্থ আপোনালোকৰ আশীৰ্বাদত। আৰু বৰ্তমান তাৰ সন্দৰ্ভতে আমি কিছুমান কথা পাতিম আমাৰ ফিউচাৰ প্লেনৰ বিষয়ে। আৰু আজি আমাৰ লগত উপস্থিত আছে মোৰে সতীৰ্থ বুলি ক'ব লাগিব। বিভিন্ন ধৰণৰ ব্যৱসায়িক কথা বতৰা বা কিবা পৰামৰ্শ ল'ব লগা হ'লে তেওঁৰ লগতে ডিছকাছ কৰা যায়। তো তেওঁক আজি চিনাকি কৰাই দিব লৈছোঁ। প্ৰকাশ দা, নমস্কাৰ। হয়, তো দুইজনে মিলি আমি কিছুমান কথা বতৰা পাতিম। তো আপোনালোকেও তাৰ সন্দৰ্ভত গম পাব আমি কি ফিউচাৰ প্লেন লৈছোঁ আৰু আমাৰ বিষয়ে অলপমান হ'লেও আপোনালোকে গম পাব। তেনেহ'লে আৰম্ভ কৰোঁ আমাৰ কথা বতৰা। নিশ্চয়। এতিয়া তুমিতো এইকেইদিনত ভাৰতৰ কেইবাখনো ৰাজ্যলৈ গ'লা, তাত তুমি কেইবাটাও ফেক্টৰী গ'লা, তাৰ পৰা তুমি কি পালা আৰু তেনেকুৱা কিবা প্লেনিং কৰিছা নেকি যে তাৰ সমকক্ষকৈ অসমত কিবা কৰিব পৰা, তেনেকুৱা কিবা চিন্তা তোমাৰ ফিউচাৰ প্লেনিং আছে নেকি? মই এইটো কথা ডাইৰেক্ট কোৱাৰ আগতে মই আৰু অলপ পিছলৈ যাব লাগিব। মানে মই সেই ফেক্টৰীবিলাকত যাব লগা হ'ল কিয়? তো প্ৰথম কথা, আমাৰ কিছু মানে যিসমূহ মেটেৰিয়েল বা যিসমূহ আমি সামগ্ৰী ব্যৱহাৰ কৰোঁ, কিছু বস্তুততো আমাৰ নিজৰ ডিলাৰশ্বিপ আছে, কিন্তু এনেকুৱা প্ৰত্যেকটো বস্তুতে আমাৰ নিজৰ ডিলাৰশ্বিপ নাই, যাৰ ফলত 500 টকাৰ বস্তু এটা আমি 1000 টকাটো কিনিব লগা হয়। আৰু এনেকুৱা কিছুমান হয় যে ধৰি লৈছোঁ মোৰ নগাঁৱতে এটা গোডাউন আছে বা ষ্ট'ৰ আছে, বা সেই সামগ্ৰীখিনি নগাঁৱৰ পৰা মই অলপ দূৰণিবতীয়া ঠাইলৈ যদি নিবলৈ যাওঁ তেতিয়াহ'লে মোৰ তাতে কেৰিংটো বেছি হয়, যাৰ ফলত মই লোকেল বা নিয়েৰ যিসমূহ দোকান আছে তাৰ পৰা কিনিব লগা হয়। আৰু কিছুমান প্ৰব্লেম আছে যে যিবিলাক ইয়াত যিসমূহ বস্তু কিনো, কোনোবা ডিলাৰৰ পৰা হওক বা কোনোবা ডিষ্ট্ৰিবিউটৰৰ পৰা হওক বা যাৰ পৰাই বস্তুখিনি কিনো, ৰিটেইলাৰৰ পৰা হওক, তাতো কিছুমান মানে বহুত ধৰণৰ মানুহ পায়। আপুনি ৰিটেইলাৰ পালে, হ'লচেলাৰ পালে, ডিষ্ট্ৰিবিউটাৰ পালে বা গোটেই অসমত ছাপ্লাই কৰা এজনেই থাকে। তো মই ভাবিলোঁ কি আমাৰ অসমত আমি যিমানবোৰ কাম কৰি আছোঁ, এনেকৈ কৰি গৈ আছোঁ, কামো বহুত আহি আছে। গমেই পায় গোটেই অসমৰ ৰাইজে, প্ৰায় অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰায় 1000ৰো অধিক আমি কাম কৰি আছোঁ। প্ৰায় 3-4 হাজাৰ মানুহ আমাৰ লগত সদায় কাম কৰি আছে, লগতে 400-500 মানুহ কণ্টিনিউ কাম কৰি আছে। তো এনেকৈতো আগবাঢ়ি গৈ আছোঁ, এইটো চেডেলটো ধুনীয়াকৈ হৈ আছে। বাট ইয়াক আমি কি ধৰণে আপগ্ৰেড কৰিব পাৰোঁ, ইমান কম খৰচত আমি বেষ্ট প্ৰডাক্ট এটা দিব পাৰোঁ, তো তাৰে চিন্তাধাৰা কৰি পেলাই মই বাহিৰলৈ গৈছিলোঁ কোম্পানীসমূহত। আৰু তাত গৈ পেলাই বিভিন্ন ধৰণৰ নতুন কথা শিকিব পাৰিলোঁ। আৰু আপোনালোকেও মই যিসমূহ কোম্পানীত গৈছোঁ তাৰে ভিডিঅ' কিছুমান আপোনালোকক মই তলত দি দিম বাৰু, আপোনালোকে চাই ল'ব। তো মানে তাতে গৈ পেলাই বহুত কিবাকিবি নজনা কথা শিকাৰ লগতে মানে কিছুমান কথাত আচৰিত হ'লোঁ যে যিটো প্ৰডাক্ট আমি ইয়াত 1000 টকাত কিনো, সেই ছেইম প্ৰডাক্টটো তাতে 400 টকা 350 টকাত বনি পেলাই ৰেডি হয়। এতিয়া ভাবক মাজত কিমান মধ্যভোগী বা এনেকুৱা ধৰণৰ মানুহখিনি আছে। মানে ভাবকচোন, মানে এইটো এটা বহুত ডাঙৰ মাৰ্কেট হয়। আৰু এই গোটেই আপোনালোকৰ লাইফৰ গোটেই পইচাটো মানুহৰ কেইটা গ'ল থাকে, ধৰক ভাল গাড়ী এখন, ভাল ঘৰ এটা, বিয়াখন, এইখিনি বস্তুৱে। তো মেইন পইচা খৰচ কৰা বস্তুটোৱে হ'ল এইটো লাইফত। তো এই বস্তুটোতে মানুহে পইচা খৰচ কৰে আৰু ইয়াতে আপোনাৰ ইমান পইচা খৰচ কৰে যাৰ ফলত মাজত বহুত মাজৰ মানুহে সুবিধা উঠায়। আৰু মই ইয়াতে
ডাইৰেক্ট কিছুমান কথা মানে আমাৰ যিসমূহ থলুৱা ব্যৱসায়ী আছে তেওঁলোকৰ ওপৰত কৰিবলৈ মানে তেওঁলোকক ক'ব বিচাৰি আছোঁ যে আমি যিটো ব্যৱস্থা ল'বলৈ গৈ আছোঁ বৰ্তমান সেই ব্যৱস্থাটো কিন্তু অকল মাজৰ মানুহখিনি নোহোৱা হোৱাৰ কাৰণে আৰু আমাৰ যিসমূহ থলুৱা ব্যৱসায়ী আছে তেওঁলোকৰ লগত আমি মিলি পেলাই কাম কৰি আগবাঢ়িম বুলিহে আমি প্লেনিং কৰিছোঁ কাৰণ এইবোৰ কাম কেতিয়াও আমি অকলে কৰিব নোৱাৰোঁ তেনেকুৱা কিবা প্লেনিং কৰা হৈছে নেকি বা তেনেকুৱা কিবা চিন্তা কৰা হৈছে নেকি মানে খুব সোনকালে অসমৰ ৰাইজে যজ্ঞ কনষ্ট্ৰাকশ্যনক এটা বেলেগ এটা ৰূপত পাব খুব সোনকালে তাৰে মই দুটামান আপোনালোকক হিণ্টছ দিব বিচাৰিছোঁ আমি যিসমূহ সামগ্ৰী ব্যৱহাৰ কৰোঁ সেই সামগ্ৰীসমূহতো আমি নিজে ব্যৱহাৰ কৰিমো তাৰ লগতে মই অসমৰ ৰাইজক ক'ব বিচাৰিছোঁ যে যজ্ঞ কনষ্ট্ৰাকশ্যনে যাৰ কাম কৰি আছে তেওঁলোকেতো লাভান্বিত হ'বই কিন্তু যজ্ঞ কনষ্ট্ৰাকশ্যনে যাৰ ঘৰৰ কাম বা কনষ্ট্ৰাকশ্যনৰ কাম কৰা নাই তেওঁলোকো যাতে লাভান্বিত হয় যজ্ঞ কনষ্ট্ৰাকশ্যন তাতো যাতে গৈ পায় তেওঁলোকৰ ওচৰত তো সেইখিনিলৈকে আমি যাব বিচাৰিছোঁ যিকোনো সামগ্ৰী এটা ধৰি লৈছোঁ টাইলছে মই 10 গাড়ী টাইলছ আনিলোঁ মোৰ যিখিনি কনষ্ট্ৰাকশ্যন চলি আছে তাত মোৰ 10 গাড়ী টাইলছ ইউজ নহ'ব বেছিকৈ বস্তু আনিলেহে মই সেইটো কম প্ৰাইচত পাম যিটো বস্তু মানে কমাই আনিলে মই সেইটো প্ৰাইচত নাপাওঁ তো মই ভাবিছোঁ কি আমাৰ গোটেই অসমতে ইমানখিনি আমাৰ অফিচ আছে 30-40টাতকৈ বেছি আমাৰ অধিক আমাৰ অফিচ আছে তো ভাবিছোঁ আমি প্ৰত্যেক ডিষ্ট্ৰিক্টত 1 বিঘা বা 1.5 বিঘা আমি মাটি বা এনেকুৱা ধৰণৰ গোডাউন বনাই বা এটা শ্ব'ৰুম বনাই তাতে আমাৰ যিমান কনষ্ট্ৰাকশ্যন ৰিলেটেড সামগ্ৰী আছে সকলোবোৰ সামগ্ৰী আমি ষ্ট'ৰ কৰিম সেই সামগ্ৰীবিলাক আমি নিজেও ব্যৱহাৰ কৰিম লগতে অসমৰ ৰাইজৰ বাবেও আমি মুকলি কৰিম তেনেকুৱা বস্তুবিলাক আৰু ইয়াত ডাইৰেক্ট লাভান্বিত হ'ব কি মই প্ৰথম আপোনালোকক মই যিটো প্ৰাইচত মাল আনিম মই সেই প্ৰাইচটোতে আপোনালোকক মই মাল দি দিম আৰু মোৰ তাতে যিটো ট্ৰেন্সপৰ্টেশ্যনৰ খৰচ হ'ব বা যিটো তাতে সেই কামখিনি কৰালৈকে মোৰ যিখিনি খৰচ হ'ব সেইখিনি আপোনালোকে দিলেই হ'ল আপোনালোকে মানে মোক কিমান দূৰ জানে বা কিমান দূৰ নাজানে নাজানো কিন্তু এইটো এটা মোৰ কাৰণে ডাঙৰ চেলেঞ্জ হ'ব গৈ আছে বা অসমৰ ৰাইজৰ কাৰণেও মই এটা চিন্তা কৰি পেলাই কৰিছোঁ যে যিটো প্ৰাইচত মই মাল আনিম সেই প্ৰাইচটোতে মই মাল চেল কৰি দিম আৰু মোৰ ইয়াত প্ৰফিট এটাই হ'ব চবৰে কাৰণে কিবা এটা কৰিব পাৰিছোঁ একদম দুখীয়া শ্ৰেণীৰ মানুহখিনিৰ কাৰণেতো চবেই কৰে কিন্তু মাজৰ যিখিনি আছে মধ্যভোগী যিখিনি মানুহ আছে কোনোবা ধৰক চাকৰিয়াল হওক বা যিখিনি মধ্যবিত্ত মানুহ আছে সেই মানুহখিনিৰ কাৰণেও অলপ যদি সকাহ দিব পাৰোঁ যিটো ঘৰ 1000 স্কোৱাৰ ফিটৰ ঘৰ এটা যদি 20 লাখ টকাত বনি আছে সেই বস্তুটো যদি মই 15 লাখলৈ আনিব পাৰোঁ টাইলছৰ ফেক্টৰীত গৈ গম পালোঁ তাতে এটা ফেক্টৰী সেই ফেক্টৰীটোতে একে টাইলছ একে কথা তাত খালি ব্ৰেণ্ডটো চেঞ্জ হয় কিছুমান ব্ৰেণ্ড আছে আপোনাৰ যিটো টাইলছৰ পেকেট 1500 টকাত বিক্ৰী হ'ব সেই সেম কোম্পানীতে সেম টাইলছটো বনি আছে সেইটো আকৌ 800 টকাত চেল হ'ব মানে এটা আপোনাৰ এডভাৰটাইজ কৰি পেলাই এটা মাৰ্কেটত নাম বনাই ৰাখিছে সেই নামৰ ফলত মানে 700 টকা প্ৰফিট টাইলছ একেটাই তেনেকুৱা প্ৰত্যেকটো বস্তু আৰু কিছুমান কথা গম পাইছোঁ ধৰক আমাৰ চেনিটাৰী ফিটিংছ ইয়াতে বহুত ডাঙৰ ডাঙৰ কোম্পানী আছে কিন্তু ডাইৰেক্ট মই নাম ক'ব নাযাওঁ কিন্তু বেছিভাগ মালে চাইনাৰ পৰা ইনপুট কৰে আৰু তাৰপিছত তাতে নিজৰ টেগটো লগাই পেলাই বজাৰত বিক্ৰী কৰে মানে আমি যিটো সময়ত চাইনা বস্তু আমি এভইড কৰিব বিচাৰিছোঁ সেইটো সময়ত বহুত কোম্পানীয়ে চাইনা বস্তুকে আনি অসমত বা ভাৰতৰ বস্তু বুলি ব্ৰেণ্ড লগাই পেলাই ভাৰতৰ মানুহক বিক্ৰী কৰি আছে আপুনি তাকে ক'ব বিচাৰিছে তেনেকুৱাই হৈ আছে তো মানে যদি 10টা বস্তু এটা কোম্পানীত মেনুফেকচাৰ হৈ আছে বুলি কৈছে আৰু তাতে 3টা বস্তুহে মেনুফেকচাৰ হৈ আছে বাকী আৰু 7টা বস্তু বেলেগৰ পৰা ইনপুট কৰি আছে এই বিষয়বিলাকত আমাৰ কি চৰকাৰে গম নাপায় এনে কি ক'বলৈ বিচাৰে গম পায় কিন্তু কম পইচাত হৈ যায় ন বস্তুটো খালি মানে বস্তুটো আনিছে তাৰ পৰা আনিছে খালি কোম্পানীটোৱে নিজৰ টেগ লগাই ইয়াত বিক্ৰী কৰি আছে ফলত কি হৈছে মাজত খালি তেওঁলোকে প্ৰফিটটোৱে খাই আছে অন্য একো নহয় আৰু মই এতিয়া যিটো কৰিম বুলি ভাবিছোঁ ধৰি লওক এতিয়া মই ডাইৰেক্ট যিটো প্ৰাইচত মাল আনিম সেই প্ৰাইচটোতে যদি মাল মই চেল কৰোঁ তেতিয়াহ'লে অসমত যিমান হ'লচেলাৰ বা ৰিটেইলাৰ যিমান যি আছে তেওঁলোকে য'ৰ পৰা যিটো ৰেটত কিনিব মই ডাইৰেক্ট একদম মেনুফেকচাৰৰ পৰা ডাইৰেক্ট ক্লাইণ্ট কাষ্টমাৰক দিম তাৰ মাজত বহুতখিনি মানুহ নোহোৱা হৈ যাব আৰু মই এইটো নিবিচাৰোঁ যে আমাৰ যিখিনি থলুৱা মানুহে কাম কৰি আছে তেওঁলোকেও যাতে আমি মানে পেটত লাত মাৰাটো আমি কেতিয়াও নিবিচাৰোঁ আৰু লগতে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোককো আমি লগত লৈ আগবাঢ়িম বুলি ভাবিছোঁ কেনেধৰণে তেওঁলোকক লগত লৈ কাম কৰিম মানে মই একদম চিম্পুল কথা কৈছোঁ আমি যেতিয়া কলেজত পঢ়ি আছিলোঁ তেতিয়া আমাৰ মানে কি হয় এটা টিম ওলাই কিছুমান ধৰক আছু হৈ গ'ল আমচু হৈ গ'ল বা এনেকুৱা ধৰণৰ সংগঠনসমূহ ওলায় তো সেইসমূহে মানে কাম কৰক তেওঁলোকে নিজৰ কাম কৰি থাকক দেশৰ হকে হওক বা জাতিৰ হকে হওক কাম কৰি থাকক কিন্তু যদি আমি একেলগে আগবাঢ়ি যাওঁ তেতিয়াহ'লে হয়তো মই ভাবোঁ মানে নিজৰ জাতিটোৰ হকে দেশখনৰ হকে মানে তাতকৈ আৰু ভাল কৰিব পৰা একো নহ'ব
মানে চিন্তাটো এনেকুৱা নেকি যে অসমৰ ব্যৱসায়টো অসমৰ মানুহৰ হাতত আহক সেইটো চিন্তা কৰিছে নেকি আপুনি? একদম সেইটোৱে ক'ব বিচাৰিছোঁ যে বেলেগৰ পৰা আহি মানুহে বেয়াতে ব্যৱসায় কৰি আছে আৰু অসমৰ পইচাটো বাহিৰলৈ গৈ আছে তো যাৰ ফলত মই ভাবিছোঁ কি যদি আমাৰ নিজৰ ল'ৰাবিলাকে এইবিলাক কামত সোমায়, নিজৰ মানুহখিনিয়ে এইবিলাক কামত সোমায়, তেওঁলোকৰ মাথা আছে, আমাৰ কি মাথা নাই নেকি? আমি আগবাঢ়িব নোৱাৰোঁ নেকি? এনেও অসমত ধৰক নিবনুৱা সমস্যা এনেও বহুত হৈ আছে। আপুনি বিলিভ কৰক, মই যদি 10টা পোষ্টৰ কাৰণে যদি মই মানে ভেকেঞ্চি আছে বুলি মোৰ অফিচত এড দিওঁ বা মই যদি পেজত দিওঁ, কমেও 10টা পোষ্টত আপোনাৰ 1000 মানুহে CV দিয়ে। আৰু সেইখিনি তাকো কোৱালিফাইড কিহৰ কাৰণে হৈ আছে? সেইখিনি তাকো মানে প্ৰফেশ্যনেল কোৱালিফাইড আমাৰ নৰ্মেল কোৱালিফাইডখিনিতো আছেই, সেইখিনি অকল প্ৰফেশ্যনেলখিনি থাকে। তো যদি অলপমান তেওঁলোকৰ বাবেও কিবা কৰিব পাৰোঁ, লগতে ৰাইজৰ কাৰণেও কিবা কৰা হ'ল, আৰু লগতে মোৰ যিখিনি কাম চলি আছে সেইখিনিতো মই কম প্ৰাইচত মানুহক দিব পাৰিম। আৰু মই ইণ্টেৰিয়ৰ ছেক্টৰৰ ক্ষেত্ৰত মানে যিটো মানে যিখিনি আমি ডিল কৰিছোঁ, মানে কালাৰ পুটি মাৰি তাতে মানে লেবাৰ কষ্ট লৈ পেলাই যিটো পইচা যায়, সেই পইচাটোত সিমানটো স্কোৱাৰ ফিটত মই ইয়াতে ধুনীয়া 3D ৱালপেপাৰ লগাই দিব পাৰিম, বা ইয়াতে ধুনীয়াকৈ 3D মানে কিবা ৱাল পেনেল লভাৰ্ছ এইবিলাক লগাই দিব পাৰিম। নৰ্মেলি যিমানখিনি হয় তাতকৈ বেছি কৰিব পাৰিব, সেইটো বহুত বেছি কৰিব পৰা যায়। আৰু এনেও ইয়াতে মানে অসমত কি হয়, আপোনাৰ ৱেডাৰৰ কাৰণে হওক বা বিভিন্ন ধৰণৰ কাৰণ আছে যে ইয়াতে কালাৰবোৰ চকলকৈ এৰাই যায়। তো যিমান কালাৰ মাৰক বা যিমান যি কৰিলেও এইটো সমস্যাই দেখা দিয়ে। চ' ইয়াতে যদি আমি 3D ৱালপেপাৰ হওক বা এনেকুৱা ধৰণৰ লভাৰ্ছ বা পলিগেনেট এইসমূহ যদি সামগ্ৰী আমি লগাওঁ, তাতে মানে কালাৰৰ এগেইনষ্টত আমি সেইখিনি বস্তু দিলেও আমি বহুত উপকৃত হ'ম, বা আমাৰ যিখিনি মানুহ আছে তেওঁলোকো উপকৃত হ'ব, আৰু কমপ্লিট মডাৰ্ণ ডিজাইনৰ হয়। তো এই ভাৱবিলাক লৈ পেলাই আগবাঢ়ি গৈছোঁ। আৰু যিমান পাৰোঁ এইটো চেষ্টা কৰিম যে কমতকৈ কম প্ৰাইচত অসমৰ মানুহক মই মোৰ ফালৰ পৰা বস্তুখিনি ডেলিভাৰী কৰিম, প্লাছ আমিও নিজে কম প্ৰাইচত তেতিয়াহে কামটো কৰিব পাৰিম। আৰু ইয়াত অসমৰ মানুহে সম্পূৰ্ণ আমাক সহায় কৰিব লাগিব। আমি এটা বস্তু দেখা পাওঁ যে অসমত যিখিনি মানুহ আছে ঘৰ বনাইছে, সেই মানুহখিনি যিখিনি মধ্যবিত্ত শ্ৰেণীৰ মানুহখিনি, সেইখিনি মানে ঘৰ বনোৱাৰ পিছতে তেওঁলোকৰ হাড় ভাঙি যায়। এটা ঘৰ কমপ্লিট হোৱালৈ তেওঁলোকৰ সময়ো বহুত লাগে, আৰু লগতে কি হয় তেওঁলোকৰ মানে সম্পূৰ্ণ যেন জীৱনৰ সম্পূৰ্ণ ইনকামটো ঘৰটোৰ ভিতৰত সোমাই যায়। এতিয়া এই বস্তুটোৰ পৰা সেই মানুহখিনিয়ে ৰেহাই পাব বুলি আপুনি ভাবে নেকি? নিশ্চয় পাব, কাৰণ যিটো বস্তু ধৰি লৈছোঁ 10 লাখ টকাত আপুনি ঘৰ এটা বনাই আছে, আপুনি বিলিভ কৰক আৰু 3 মাহ বা 4 মাহ সময় দিয়ক, মানে এইবছৰ বাৰিষাটো যাব দিয়ক, তাৰপিছত চাওক মই ইয়াক কমেও 30% কম প্ৰাইজলৈ লৈ যাম। লাগে যাৰ লগতে যেনেকৈ যুঁজিবলগীয়া নহওক কিয়, মই ৰেডি আছোঁ। খালি মোৰ এইখিনি বিশ্বাস যে আমাৰ যিখিনি চলোৱা মানুহ আছে, তো তেওঁলোকে যাতে আমাক ছাপোৰ্ট কৰিব, আৰু সকলোকে একত্ৰিত কৰি সকলো একেলগে মিলি আমি আগবাঢ়ি যাম বুলি ভাবিছোঁ। যে যুঁজিব বুলি কোৱাৰ লগে লগে কথাটো এটা নতুন কথা এটা মনলৈ আহে যে এনেকুৱা কিছুমান কাম কৰাৰ লগে লগে আমি ডেফিনেটলি আমি গম পাম যে কিছু মানুহৰ ক্ষেত্ৰত বা তেওঁলোকৰ মানে কৰ্মত ব্যাঘাত আহিবই। গতিকে তেওঁলোকৰ চিন্তাধাৰাৰ লগত আপোনাৰ কামখিনি কেনেকৈ আগবঢ়াব? কিছুমান এনেকুৱা মানুহ আছে, এনেকুৱা শ্ৰেণীৰ, যে তহঁতে এইটো কাম কৰি ভুল কাম কৰিলি, বেয়া কাম কৰিলি, বা তহঁতক ঠগাব, এনেকুৱা তেনেকুৱা বিভিন্ন ধৰণৰ কথা বতৰা চলে। কিন্তু সেই মানুহখিনিক মই ক'ব বিচাৰিছোঁ, বা আমাৰ যিখিনি কমপ্লিট মানে কাম কৰি আছোঁ তেওঁলোকক ক'ব বিচাৰিছোঁ যে আমি আপোনালোকক কেতিয়াও কোনো ধৰণৰ মানে ঠগ প্ৰবঞ্চনা কৰাৰ মনোবৃত্তিৰে আমি কাম কৰা নাই, আৰু তেনেকৈ আমি কেতিয়াও নকৰোঁ। কিবা 1000 মান কাম চলি আছে গোটেই অসমত, তাৰ ভিতৰতে 10-5টা কামত কিবা খুটি নাটি থাকিবও পাৰে, সেইখিনি কাম আমি নিজে যিহেতু নকৰোঁ, আমি আমাৰ তত্ত্বাৱধানতহে কৰাওঁ, তো তাতে কিবা খুটি নাটি থাকিবও পাৰে। তো সেইখিনি এটা খুটি নাটিৰ কাৰণে মোৰ যে গোটেই কামখিনি বেয়া হ'ব, তেনেকুৱাত আপোনালোকে কেতিয়াও ভাবি নল'ব। কাৰণ আপোনালোকৰ কিবা যদি খুটি নাটি হৈছেও, কিবা যদি ভুল হৈছেও, বা কিবা যদি বেয়া হৈছেও, সেইটো 100% শুদ্ধ কৰি দিয়াৰ কমপ্লিট দায়িত্ব আমাৰ। আৰু আমি আপোনালোকক প্ৰথমৰ পৰাই কৈছোঁ, আৰু কাম শেষ নোহোৱালৈকে কামত যদি কিবা ডিফেক্ট আহেও, সেইখিনি আমি কমপ্লিট ঠিক কৰি দিয়াৰ দায়িত্ব আমাৰ। আৰু আমি সদায় ডিফাৰেণ্ট কিবা এটা দিয়াৰ চেষ্টা কৰোঁ। আপোনালোকৰ যদি এতিয়া আমি ষ্ট্ৰাকচাৰেল কাম কৰি আছোঁ, তেন্তে হ'লে মানে এইখিনিত আপোনালোকে বহুত বেছি ডিফাৰেঞ্চ নাপায়। ফুল ফিনিচিং হ'ব দিয়ক, গাঁথনি প্লাষ্টাৰ হ'ব দিয়ক, কমপ্লিট ডিজাইন কমপ্লিট হ'ব দিয়ক, তাৰপিছত আপোনালোকে মানে যি ধৰণে ভাবিছে যে আমাৰ ঘৰখন অলপ এনেকুৱা ধৰণৰ হ'ব, তো তেনেকুৱা ধৰণেই আপোনালোকে পাব। এবাৰ মই যদি আপোনালোকক মই আপাৰ আছাম খুব সোনকালে আপাৰ আছামৰ ফালে যাম, তো বহুতখিনি প্ৰজেক্ট আমাৰ সেইফালে কমপ্লিট হৈছে। তো সেই প্ৰজেক্টখিনি আপোনালোকক মই এটা এটাকৈ দেখাম, তাৰপিছত আপোনালোকে নিজে বিবেচনা কৰি চাব। আৰু ইয়াৰ লগতে মই আৰু কেইটামান কথা কৈ দিওঁ। আমাৰ লগত প্ৰথমে যেতিয়া আমি কাম কৰিছিলোঁ, বহুত মানুহ জড়িত হৈছিলে। তো কিছুমান পাৰ্চনেল কামত মানে কথাত মই শ্বেয়াৰ কৰিব নিবিচাৰোঁ। তো তেনেকুৱা ধৰণৰ কথাত তেওঁলোকৰ আমাৰ কিছু অংশ মানে আঁতৰি গৈছিল, যাৰ ফলত তেওঁলোকে নিজাকৈ কেতিয়াবা মানে কিবা এনেকুৱা আৰম্ভ কৰিছে, কিন্তু তথাপিতো তেওঁলোকে এতিয়াও আমাৰ নামটো লৈ কাম কৰি আছে।
আপোনাক কৈছে মই যজ্ঞ কনষ্ট্ৰাকশ্যনেৰে হয়, আমাৰ পেড লৈ গৈছে, কিন্তু একচুৱেলি তেওঁলোক আমাৰ লিংকত নায়েই। পিছত ক্লাইণ্টে যেতিয়া বিভিন্ন প্ৰকাৰে আমাৰ লগত যোগাযোগ কৰিছে, তাৰপিছত আমি গম পাইছোঁ যে আৰে তেওঁতো আমাৰ লগত নায়েই, হয়তো কিছুমানে পইচা দিও দিছে, মানে এনেকুৱাও বহুত কেছ হৈছে কিছুমানে পইচা দিও দিছে, পিছত আকৌ আমাৰ লগত গম পাই মিলি আকৌ পইচাটো ৰিকভাৰ কৰা হৈছে। মানে যজ্ঞ কনষ্ট্ৰাকশ্যনৰ নামত বেলেগে কাম কৰিবলৈ চেষ্টা কৰি আছে। তো তেনেকুৱা হ'ব নালাগে। আপুনিও ধুনীয়াকৈ নিজৰ মানে যোনে কৰি আছে তেওঁলোকক কৈছোঁ, আপুনিও বেলেগৰ নহয় ইয়াৰে হয়, আপোনালোকেও কৰক। এনেকুৱা নহয় যে অকল মই কাম কৰিম, মোকে দেখি আৰু 10টা ওলাওক, বা নিজেও যদি ভাবে এনেকুৱা কাম কৰিম বুলি কৰক। তো মই সেইটোৱে বিচাৰোঁ, মানুহ সদায় কৰ্মমুখী হ'ব লাগে, কিন্তু বেলেগৰ নাম বদনাম কৰি বা বেলেগৰ নাম লৈ আপোনালোকে কাম কৰিতো কেতিয়াও আগবাঢ়িব নোৱাৰে। নিজৰ টেলেণ্ট দেখাই কাম কৰক। আৰু খুব সোনকালে আমি অসমৰ বিভিন্ন জেগাত আমাৰ নিজৰ ষ্ট'ৰ আৰম্ভ কৰিম, আৰু আমাৰ থলুৱা যিসমূহ ব্যৱসায়ী আছে তেওঁলোকৰ লগত আমি এখন মিটিং কৰি তেওঁলোকৰ লগত মিলি আগবাঢ়িম। মাজত যিবোৰ মানুহ আছে তেওঁলোকক কমপ্লিট আঁতৰাবলৈ চেষ্টা কৰিম, আৰু যিখিনি আমাৰ লোকেল ল'ৰা আছে, আমাৰ যিখিনি থলুৱা ল'ৰা আছে তেওঁলোকৰ লগত মিলি আমি আগবাঢ়িম। আৰু খুব সোনকালে আপোনালোকে আমাৰ ফালৰ পৰা এনেকুৱা পাব যে আপোনালোকে হাৰ্ডৱেৰ দোকানত গৈ পেলাই গৰমত ৰখি থাকিব নালাগে যে এইটো সিটো বস্তু লাগে বুলি। আপুনি ঘৰত বহি অৰ্ডাৰ দিয়ক, আপুনি ঘৰত বহি অৰ্ডাৰ দিলে আপোনাৰ 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত ডেলিভাৰী হৈ যাব। আৰু আমাৰ অসমত প্ৰথমো যদি মানে 20টা জেগাতো যদি আৰম্ভ কৰোঁ, আপোনালোকে ভাবিব নালাগে কি আপোনালোকৰ পৰা দূৰ হ'ব কাৰণে লেবাৰ কষ্টটো বেছি হ'ব বা ট্ৰেন্সপৰ্টেশ্যন কষ্ট বেছি হ'ব, সেইটো ভাবিব নালাগে। কমপ্লিট ফ্ৰী ট্ৰেন্সপৰ্টেশ্যনত মই আপোনালোকক সামগ্ৰীসমূহ দিবলৈ চেষ্টা কৰিম। আৰু আমাৰ তাতে মানে লোকেল ব্ৰেণ্ডৰ পৰা মানে যিসমূহ মানে একদম নামী দামী ব্ৰেণ্ড আছে, একদম টপ ৰেংকত, সেইবিলাক ব্ৰেণ্ডলৈকে আমি মাল ৰাখিম। মই 30 to 40% যদি কম প্ৰাইচত মাল নিদিওঁ, আপোনালোকক মই এতিয়া কৈছোঁ লিখি থওক, মোৰ ওপৰত আপোনালোকেও কি কৰে কৰিব পাৰিব। মই এইটো আপোনালোকক এতিয়া ৱৰ্ড দিলোঁ মানে মোৰ ফালৰ পৰা। এতিয়া আমি কথাটো এইটোৱে গম পাওঁ যে আপুনি যিখিনি কাম কৰিবলৈ গৈ আছে বহুত ৰিস্ক লৈ কামখিনি কৰিবলগীয়া হৈছে। সেইটোৱে চাওক, মাজত বহুতখিনি ইয়াতে বহুত ডাঙৰ মানুহ, বহুত ওপৰলৈকে হাত থকা মানুহ জড়িত হৈ আছে। তো আগতে যদি মই এখন গাড়ীত ঘূৰিছিলোঁ, কিন্তু এইখিনি কাম আৰম্ভ কৰাৰ পিছত হয়তো এখন গাড়ীত ঘূৰিব নোৱাৰিম, মানে 2খন গাড়ী হয়তো চেপেটা কৰি থৈ গুচি যাব পাৰে। মানে চেফটিৰ কথা আহি যাব, চিকিউৰিটিৰ কথা আহি যাব। সেইখিনিতো আহিবই কমপ্লিট, কাৰণ জীৱনৰ যিখিনি মানে এতিয়ালৈকে যিখিনি পুঁজি বুলি ক'ব লাগিব মই, সেইখিনি কমপ্লিট মই মানে লগাবলৈ গৈ আছোঁ তাতে। তাৰমানে এতিয়া এটা বস্তু আমি দেখা পাওঁ যে আপুনি যিটো চিন্তা কৰিছে, সেই চিন্তাটোত মানে অসমৰ যিটো ব্যৱসায় যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সলনি হ'বলৈ গৈ আছে। মানে 3-4 মাহৰ ভিতৰত গোটেই কনষ্ট্ৰাকশ্যন লাইনটো যিটো আছে, গোটেই ছিষ্টেমটো চেঞ্জ হ'ব গৈ আছে। আমাৰ ভাগৱত গীতাতো আছে যে মানে যদি সময়ৰ লগত আপুনি পৰিৱৰ্তন হ'ব নোৱাৰে, আপোনাক সময় পৰিৱৰ্তন কৰি দিব। বুজি পালেনে? গতিকে আপুনি সময়ৰ লগত নিজে পৰিৱৰ্তন হৈ সময়ৰ লগত সদায় মিলি আগবাঢ়িব লাগিব। ময়ো এতিয়া যিটো প্ৰাইচত কাম দি আছোঁ, তাতকৈ কেনেকৈ 2 পইচা কমত মানুহক কাম দিব পাৰোঁ, এইটো ৰাইজক ক'ব বিচাৰিছোঁ। কমেও মানে 1000 ওচৰা-ওচৰি আমি সফলকৈ কাম এতিয়া কৰিবলৈ সক্ষম হৈছোঁ, আৰু এনেকুৱাকৈ আমি টিম ডেভেলপ কৰি আছোঁ। এতিয়া যদি আমি 1000 কাম কৰি আছোঁ, অহা বছৰ যাতে আমি আৰু 10,000 কাম ল'ব পাৰোঁ, তেনেকুৱাকৈ আমি সেইটো হিচাপত সেইটো লেভেলত আমি টিম ডেভেলপ কৰি আছোঁ। তেনেকুৱাকৈ আমি প্ৰত্যেকটো 3-4টা কামৰ এগেইনষ্টত এজন যাতে নতুন কোনোবা ইঞ্জিনিয়াৰ হওক বা ছুপাৰভাইজাৰ হওক বা কনষ্ট্ৰাকশ্যন ৰিলেটেড যিকোনো মানুহ এজনক আমি যাতে কাম দিব পাৰোঁ, নিজে চলাৰ লগতে আৰু যাতে 10জনক চলাব পাৰোঁ, 100জনক চলাব পাৰোঁ। মই মানে এনেকুৱা এটা চিন্তা লৈ পেলাই কাম কৰিছোঁ, যিটোত গোটেই অসমৰ মানুহখিনিক মানে নিজৰ ঘৰ বুলি ভাবি পেলাই আঁকোৱালি লৈছোঁ, বা গোটেই অসমখনকে নিজৰ ঘৰ, বা সকলো যেনেকুৱা ককা আইতা, মা দেউতা, ভাইটি ভণ্টি, তো সকলোকে নিজৰ ঘৰ বুলি ভাবি পেলাই মই আগবাঢ়িছোঁ। আৰু সেইকাৰণেহে এই ভিডিঅ'টো আজি এনেকৈ বনাইছোঁ, যাতে মোৰ লগত আৰু যাতে বহুত ল'ৰা যাতে ওলাই আহে, কাৰণ এইখিনি কাম কৰিব মই অকলে কেতিয়াও নোৱাৰোঁ। এইখিনি কাম কৰোঁতে মোক বহুত ল'ৰা লাগিব। তো বহুত ল'ৰা লগাৰ বিপৰীতে তেওঁলোক যাতে ধুনীয়াকৈ আমাৰ লগত একত্ৰিত হৈ ওলাই আহি পেলাই দেশৰ যিটো মানে বা জাতিৰ যিটো চিন্তা আছে বা যিটো মানে প্ৰব্লেম হৈ আছে, সেইখিনি যাতে আমি অলপ ছল্ভ কৰিব পাৰোঁ মিলি পেলাই। তো সেইটো কাৰণে কৈছোঁ। আৰু ইয়াতে মই আপোনালোকক মানে এটা বাছ মানে মোৰ ফালৰ পৰা ৰিকুৱেষ্ট কৰিব খোজোঁ, যদি কিবা মোৰ কথাত কিবা কাৰোবাৰ মানে ক'ৰবাত হাৰ্ড হৈছে বা কিবা ভুল ভ্ৰান্তি হৈছে, তেন্তে হ'লে শুধৰাই দিব, কিন্তু কোনেও বেয়াৰ ফালে নিনিব, কাৰণ মই কোনো বেয়া মনোভাৱেৰে কথা বতৰাবোৰ কোৱা নাই। আৰু যিসকলে মোক প্ৰেক্টিকেলি জানে বা লগ পাইছে, তো তেওঁলোকক মই আৰু মোৰ ব্যক্তিত্বৰ বিষয়ে মানে ক'ব নালাগে, তেওঁলোকে ভালদৰে জানে মোক। কিন্তু এতিয়াও মই কোনো কাৰো বেয়া ভাবি পেলাই আগবাঢ়া নাই, আৰু মই এইটোও নাভাবোঁ যে মই অকল নিজে আগবাঢ়ি যাম। মই সকলোকে একেলগে লৈ এখন ঘৰৰ হিচাপত আগবাঢ়ি যাম বুলি ভাবিছোঁ।
সকলোৰে হেল্প হওক, তাত ঘৰখনৰ মানুহখিনিৰো হওক, মাক দেউতাকৰো হেল্প হওক, ল'ৰা ছোৱালীটোৰো হেল্প হওক, বা ফিউচাৰটোৰো যাতে আমাৰ হেল্প হয়, জাতিটোৰ উন্নতি হয়, মই সেইখিনিয়ে ক'ব বিচাৰিম। তাক এতিয়া মানে আমি যিটো দেখি আছোঁ, আমাৰ যি নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালীখিনি আছে বা আমাৰ যিটো শিক্ষা ব্যৱস্থা আছে, আমি গতানুগতিক শিক্ষাটো আমি গ্ৰহণ কৰি পেলাই গৈ থাকোঁ, তেতিয়াহ'লে আমি চাকৰিমুখী হ'বই লাগিব। কিন্তু মই বিচাৰোঁ যে আমাৰ গতানুগতিক শিক্ষাটোৰ লগত আমাৰ বৃত্তিমুখী শিক্ষাটো আমাৰ ডেভেলপ হ'ব লাগে, যাতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে পঢ়ি যিমানখিনিলৈকে পাৰে পঢ়ি লোৱাৰ পিছত তেওঁলোকে যাতে নিজাববীয়াকৈ কিবা এটা চিন্তা কৰিব পাৰে, নিজাকৈ কিবা এটা কৰিব পাৰে, যাতে তেওঁ অকল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চৰকাৰে চাকৰি দিব আৰু মই চাকৰিটো ল'ম, মোৰ পৰিয়ালটো চলাম, সেই চিন্তাটো কৰিব নালাগে। কাৰণ প্ৰত্যেক বছৰে অসমৰ পৰা বহুত কোৱালিফাইড মানে বহুত ছাত্ৰ ছাত্ৰীয়ে নিজৰ মানে এক্সাম শেষ কৰি ওলাই আহিছে, শিক্ষা মানে শেষ কৰিছে, কিন্তু সকলোকে চৰকাৰে এখনে চাকৰি দিয়াটো সম্ভৱ নহয়। যাৰ কাৰণে কি হ'ব লাগিব, আমাৰ ছাত্ৰ ছাত্ৰীখিনিয়ে বা আমাৰ যি নতুন জেনেৰেশ্যনৰ যিখিনি ল'ৰা ছোৱালী আছে, তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰিবলৈ, যিটো ছেল্ফ এমপ্লয় যিটো ব্যৱস্থা, সেইটো কৰিব লাগিব। আৰু আপোনাৰ চিন্তাটোৰ লগত এই বস্তুটো মই এটা ভাল পাইছোঁ যে আমাৰ যিখিনি নতুন জেনেৰেশ্যনৰ ল'ৰা ছোৱালী আছে, তেওঁলোকে এই বস্তুখিনি দেখি তেওঁলোকে অকণমান আগ্ৰহী হ'ব, উৎসাহী হ'ব যে তেওঁলোকে গতানুগতিক শিক্ষাৰ লগতে তেওঁলোকে বৃত্তিমুখী শিক্ষাটো কিবা এটা কৰিব লাগে, আৰু চৰকাৰৰ ওপৰত নিৰ্ভৰ নকৰি, চাকৰিমুখী নহৈ তেওঁলোকে অকল চাকৰি চিন্তা কৰি নাথাকি তেওঁলোকে নিজাববীয়াকৈ কিবা এটা কৰাৰ যিটো সাহসিকতা ল'ব, তেওঁলোকে সেই বাস্তৱৰ লগত অকণমান মুখামুখি হ'ব লাগে বা মাক বাপেকে হ'লেও দিব লাগে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীখিনিক এই বৃত্তিমুখী যিটো চিন্তাটো, সেই চিন্তাটো ভৰাই দিব লাগে। সকলো ক্ষেত্ৰতে নিজৰ যিটো মানে টেলেণ্ট আছে, নিজৰ টেলেণ্টটোত মানুহ আগবাঢ়ি যাব লাগে, আৰু যেতিয়ালৈকে আপুনি মানে ছাকচেছ নহয় আপুনি তেতিয়ালৈকে কষ্ট কৰক। আৰু প্ৰথম ময়ো কনষ্ট্ৰাকশ্যনৰ লগত জড়িত কেতিয়াও নাছিলোঁ, মই জনাও নাছিলোঁ যে মই কেতিয়াবা কনষ্ট্ৰাকশ্যন ফিল্ডত আহি পাম বুলি। মই যেতিয়া আৰম্ভ কৰিছিলোঁ, মই ক্লাছ 7ৰ পৰাই নিজৰ ইনকাম নিজে কৰিছিলোঁ, নিজৰ ভাইটিৰ পঢ়া, ভণ্টিৰ পঢ়াৰ লগতে নিজে পঢ়াৰ খৰচ, নিজৰ ঘৰৰ খৰচকে আদি কৰি ইমানখিনি তেতিয়াৰ পৰা কৰি দেখিব পাৰে কোনোবাই যে ইমান কম বয়সত আহি পেলাই এইখিনি কৰিব পাৰিলোঁ। কিন্তু এইখিনি মোৰ জাৰ্ণিটো এতিয়া নহয়, মই যেতিয়া ক্লাছ 7ত আছিলোঁ, ক্লাছ 7ৰ পৰাই মই নিজাকৈ কিবা কৰি পেলাই, তেতিয়া যদি মই কিবা চব্জিৰ দোকান দিছিলোঁ, তাৰপিছত যদি আকৌ মই কিবা ড্ৰয়িং কৰিছিলোঁ, তাৰপিছত কিবা মূৰ্তি বনাইছিলোঁ, তাৰপিছত কিবা কৰিছিলোঁ, মুঠতে কিবা কিবি কৰিহে আহি পেলাই মই আজি এইটো কাম পাইছোঁহি। এনেকুৱা নহয় যে মই প্ৰথম ছবি আঁকিছিলোঁ বুলি মই আজি সদায় ছবি আঁকি আছোঁ। আজি মই ছবিৰ পৰা গৈ মূৰ্তি পালোঁ, মূৰ্তিৰ পৰা গৈ কিবা পালোঁ, তাৰ পৰা গৈ কনষ্ট্ৰাকশ্যন পালোঁ। মানে খুব এনেকুৱা কম ব্যৱসায় আছে যিটোত মই মানে হাত দিয়া নাই, তো যাৰ পিছত আহি পেলাই মই এইখিনি পাইছোঁহি। গতিকে মানে কোনোবা এটাই যে কিবা এটা কৰি সেইটোতে ছাকচেছ হ'ব এনেকুৱা নহয়, সেইটোত ছাকচেছ নহ'বও পাৰে, কিন্তু ছাকচেছ নহ'লেও তাৰ পৰা যিখিনি শিক্ষা পায়, সেই শিক্ষাটোৱে কিন্তু মানুহক বহুত ওপৰলৈ লৈ যায়। গছ এডালৰ শেষৰ ঘাপটোৱেহে কিন্তু মানে গছডাল বগৰাই। গতিকে তাত এনেকুৱা নহয় যে শেষৰ ঘাপটোহে মূল্য আছে, প্ৰথমৰ পৰা যিকেইটা ঘাপ আপুনি মাৰি আছে, সেই ঘাপকেইটাও সমানে মানে শক্তিশালী যিটো শেষৰ ঘাপ আছিলে। তো ইমানখিনিয়ে আজিলে। তো মই আকৌ এবাৰ যদি মানে কিবা আমি ভুলকৈ কথা পাতিলোঁ বা কাৰোবাৰ যদি কিবা হাৰ্ড হৈছে, তেন্তে হ'লে মই সকলোৰে ওচৰত ক্ষমা প্ৰাৰ্থী। আৰু সকলোকে মই মোৰ ফালৰ পৰা এইটো কথা দিলোঁ সকলোকে যে মই যি ধৰণে কথা ক'লোঁ তেনেকৈ মই কাম কৰিবলৈ চেষ্টা কৰিম, আৰু 2 মাহ বা 3 মাহৰ ভিতৰত আপোনালোকে যিটো কনষ্ট্ৰাকশ্যন ছিষ্টেম আছে কমপ্লিট এটা বেলেগ ছিষ্টেমত পাব। আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব, খালি অকণমান আমাক উৎসাহ দিব, আমি তেতিয়া কমচে কম আগবাঢ়ি যাবলৈ মানে সকাহ পাম। আৰু হয়তো আজি আপোনাৰ ক্ষেত্ৰত এনেকুৱা নহ'বও পাৰে, কিন্তু আপোনাৰ পিছৰ জেনেৰেশ্যনে যাতে অলপ হ'লেও যাতে আমাৰ পৰা উপকৃত হয়, তো এইখিনি চিন্তা কৰি পেলাই আমি আগবাঢ়িছোঁ। গতিকে সকলোকে ধন্যবাদ ইমানখিনি চোৱাৰ বাবে, আৰু আশা কৰোঁ সকলোৱে বহুত মানে মৰম দিব আৰু সকলোৱে বহুত ছাপোৰ্ট কৰিব আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত। আৰু যিমান আমাৰ থলুৱা ব্যৱসায়ী আছে তেওঁলোকৰ পেটত লাথ মৰাও মোৰ কোনো মানে মানসিকতা নাই, তেওঁলোকক লগত লৈহে আগবাঢ়িম। কিন্তু গতিকে যিসকল আমাৰ থলুৱা ব্যৱসায়ী আছে, তো তেওঁলোকেও আমাক যোগাযোগ কৰিব পাৰে, আৰু যিসকলে আমাৰ লগত একেলগে একত্ৰিত হৈ আগবাঢ়িম বুলি ভাবিছে আমাক এবাৰ যোগাযোগ কৰিব। আমি সকলো মিলি গোটেই অসমৰ পৰা সকলোৱে এটা সংকল্প ল'ম যে ভাল কিবা এটা কৰি যাম, আৰু ৰাইজৰ হকে কৰি যাম, আৰু নিজৰ ভৰিত নিজে যাতে থিয় দিব পাৰোঁ। আৰু ধন্যবাদ।